ভাগৰা নাই? ভাগৰা নাই, কিন্তু উপায়তো নাই, কামবোৰ শেষ কৰিব লাগে আৰু এইখন চিনেমা ৰিলিজ হ'ব 10 তাৰিখ প্ৰিয়াৰ প্ৰিয়। চ' আণ্ডাৰৱৰ্ল্ড আহিব। চ' কাম আৰু কামটোৰ কথা চিন্তা কৰিলে ভাগৰটো নাহে মোৰ। ফুটবলো চলি আছে তাৰ মাজত, আৰু কিছুমান আনুষংগিক ঘটনাও চলি আছে। চলি থাকিব আৰু জীৱনটো এনেকুৱাই আৰু ইট শ্বুড ফ্ল'। ফুটবল খেলি আছে, প্ৰচাৰ চলি আছে, গান গাই আছে, তাৰ মাজতে সিদিনা মঞ্চত মামনিৰ কথালৈ ইমান পটককে দুখ লাগি গ'ল আপোনাৰ? নহয়, তাক আচলতে মই তাক খুব কম লগ পাইছোঁ, 2-3 লগ পাইছোঁ, ফ্লাইটত লগ পালোঁ। প্ৰায় বহুত পইচা খৰচ হৈছে আমাৰ ঘৰত তাইৰ লগত। মই সেইকাৰণে ক'লোঁ যে বাকী ট্ৰিটমেণ্টখিনি মই কৰাই দিম। আৰু লাষ্ট তাই কেমো লৈ পেলাই 3টা কেমো লৈ গৈ পেলাই মোৰ খাগুলিত গৈছে ৰাতি। মই যাবই জোৰ অৱস্থি আৰু মই ৰেষ্ট ল, নালাগে 3টা কেমো লৈ পেলাই মানুহ সাধাৰণতে দুৰ্বল হৈ যায়। দাঙি অনা নিচিনাকৈ আনিলোঁ, আনি তাই মোৰ তাত গৈ পেলাই খাগুলিত শুই দিলে, ৰাতিপুৱা সাৰ পাইছে 10টা। চ' সেই মৰম লাগি যায় যে কিছুমান কথা। ফ্লাইটত মোৰ লগত লুডু খেলিলে গোটেই ৰাস্তা, জবৰদস্তি খেলিবই লাগিব। চ' আৰু মই জানো মৰিব বুলি, কিন্তু ইমান সোনকালে মৰি যাব বুলি ভবা নাছিলোঁ। তাৰমানে এতিয়া এটা 15 দিন পিছত আকৌ তাই এটা ট্ৰিটমেণ্ট আছিলে ইয়াত, সেইটো কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ বি বৰুৱাত। আৰু ষ্টেজত ঠিক উঠাৰ সময়তে ফোনটো আহিলে, ডক্টৰে ক'লে যে চান্স নাই, কি কৰা যায়। আপুনি ষ্টেজত উঠাৰ আগমুহূৰ্তত গম পাইছিলে ন ফোন আহিছিলে? কি কৰা যায়, এতিয়া মই আছোঁ নলবাৰীত, এই বাটাচাকুচিত, তাই আছে যোৰহাটত। আকৌ মই ফেন ক্লাবৰ ল'ৰাক ফোন কৰিছোঁ, তেওঁলোকে কৈছে ব্লাড দিছে। তেওঁলোকক ধন্যবাদ দিবই লাগিব এইটো কথা। ব্লাড চাড দিছে, গোটেইখিনি চাই দিছে, এম্বুলেঞ্চ ঠিক কৰি। পিছদিনা ৰাতিপুৱা গুৱাহাটীলৈ আহোঁতেই, যোৰহাট পাৰ হওঁতেই ঢুকালে যায়। চ' তেনেকুৱা এটা মেণ্টেল অৱস্থাত মই নাচি বাগি গান গোৱাটো এটা অদ্ভুত এটা কথা। এইটো আৰু মই কিবা বেলেগ হ'ব লাগিব, মেচিন হ'ব লাগিব। চ' মই ট্ৰাই কৰিছিলোঁ, 1 ঘণ্টামান গালোঁ, কেইটামান গান গালোঁ। গাই লাষ্টত মই ক'লো মই নোৱাৰোঁ, এইটো মোৰ লিমিটৰ বাহিৰত, মই ছুপাৰমেন নহয় এইটো। চ' সেইটো কথা কিছুমান মানুহে বুজি পাইছে, কিছুমানে বুজি পোৱা নাই। কমিটি অকণ হুলস্থুল কৰিলে, আমাৰ ল'ৰাৰ লগত কিবা লাগিলে, মিউজিচিয়ানৰ লগতো কিবা লাগিলে। চ' ইম'চন বস্তুটো বুজি পাব লাগে আচলতে। মই পইচা ঘূৰাই দিছোঁ, বোলে মই পইচালৈ গুচি আহিছোঁ, এইটো নহয়। পইচা ঘূৰাই দিছোঁ, ইমান টেনশ্যন, মই ৰাতিপুৱা 12টালৈকে মই শুব পৰা নাই। মই নলবাৰী চাৰ্কিটাছত আছোঁ, তাৰ পৰা ফোন কৰি এম্বুলেঞ্চ ঠিক কৰিছোঁ, ইটোক মাতিছোঁ, সিটোক মাতিছোঁ। মোৰ লগৰ ল'ৰা ডক্টৰ, তাক মাতিছোঁ, সি গৈছে চাইছেগৈ। পৰাশৰ বুলি মোৰ লগৰ এটা আছে, সি কৈছে চান্স নাই। তথাপি মই বোলো কি কৰোঁ, মই বোলো তই পঠাই দে মাতিছোঁ, চাওঁচোন যদি আহে। মোৰ ওচৰতে মৰিব মৰিলে, কিন্তু আহিব নোৱাৰিলে। গতিকে এই ইম'চন বস্তুটো বুজি পাব লাগে আচলতে। মানে কি, মই কাম বহুত কৰোঁ, এইটো সঁচা কথা, কিন্তু আই এম নট মেচিন, যন্ত্ৰ নহয়। চ' ইউ শুড আণ্ডাৰষ্টেণ্ড দেট। কথাটো সেইটো, সেইকাৰণে দুখ লাগে আৰু যাক হেল্প কৰোঁ তাক মই চব যিমান পাৰোঁ দিব বিচাৰোঁ। হেল্পটো খুব কম মানুহে কৰে, এইটো আজিকালি হেল্প খুব কম মানুহে নকৰে। চ' সেইটো মোৰ কৰ্তব্য বুলি ভাবোঁ, মোৰ দায়িত্ব। আৰু সেইটো কাৰণে কেতিয়াবা মোৰ ইম'চনেল ব্ৰেকডাউন হয় মাজে মাজে। আৰু প্ৰগ্ৰেমটো চলি থাকে, প্ৰগ্ৰেমটো কি আছে, প্ৰগ্ৰেমটো মই আকৌ মাতিলে মই আকৌ কৰি দিম, তাত গৈ পেলাই একো ডাঙৰ কথা নহয়। কিন্তু সেই ইম'চনটো বুজি পাব লাগিব, সেইটোৱে কথা আৰু। আৰু এয়া হৈছে জুবিন গাৰ্গ, বিতৰ্কৰ পিছত প্ৰথমবাৰৰ বাবে খুব খোলাকে অন্তৰৰ পৰা কথাখিনি কৈছে। আৰু মই আশা কৰিছোঁ যে যিসকলে গম পোৱা নাছিল, আজি ভালকে গম পাইছে। আৰু পাটাচাকুচিৰ যিসকল দৰ্শক, তেওঁলোকে বাৰম্বাৰ কৈ আছে জুবিনে কিয় এনেকুৱা কৰিলে। মই কওঁ, আৰু জুবিন গাৰ্গেও কৈছে, যে জুবিন গাৰ্গৰো এখন হৃদয় আছে, অন্তৰ আছে। আৰু মামনি যিগৰাকী ছোৱালী, এফালে জুবিন গাৰ্গে মঞ্চত গান গাই আছে, আৰু আনফালে বিচনাত তৰ্পি আছিলে সেই মামনি নামৰ ছোৱালীগৰাকীয়ে। গতিকে আপোনালোকৰ যদি মা দেউতা আছে, ভগ্নী আছে, আপোনালোকেও হয়তো বুজি পাব এনেধৰণৰ কথাবোৰ কি হয়। এইখিনি কথা শেষ কৰিছোঁ, আহিছোঁ প্ৰিয়াৰ প্ৰচাৰৰ ক্ষেত্ৰলৈ। মিছন চাইনাৰ সমানে সমানে দেখা পাইছোঁ এইবাৰ ফুটবল খেলি প্ৰচাৰ চলিছে। এইবাৰ অকণমান প্লেনিংটো বেলেগ কৰিছোঁ, কাৰণ একেটা কাম বাৰে বাৰে কৰি থাকিব নোৱাৰি। আৰু মিছন চাইনাত বহুত বেছি কষ্ট হ'ল আমাৰ এই গৰমত। মানে প্ৰত্যেকখন জেগা, প্ৰত্যেকখন কলেজ, ইউনিভাৰ্চিটিজ, এইবাৰ গৈছোঁ আমি ক'ৰবাত কলেজত গৈছোঁ। আৰু ফুটবলবিলাক আমাৰ আগতে বুক হৈ আছিলে। চ' মই হঠাৎ ভাবিলোঁ যে ফুটবল যেতিয়া খেলিবলৈ যামেই, তাততো মানুহ হয়, 10,000 8,000 মানুহ হয়। চ' ফুটবলৰ জৰিয়তে আমি প্ৰিয়াৰ প্ৰমোচন কৰোঁ। আৰু ফুটবল খেলিলে আমি যিটো পইচা পাওঁ, সেইটো আৰ্টিষ্ট ফাণ্ডলৈ যায়। চ' একেলগে দুটা কাম হৈছে, ফুটবলো খেলিছোঁ, মানুহখিনি লগ পাইছোঁ, আৰ্টিষ্ট ফাণ্ডলৈ পইচা অলপো আহিছে, প্ৰিয়াৰৰ লগতে প্ৰমোচনো হৈছে। চ' সেই ধৰণে প্লেন কৰি পেলাই তেনেকৈ আগবাঢ়িছোঁ। এতিয়া আকৌ যাম, আপাৰ আছাম যাম 6 তাৰিখে, 8 তাৰিখ, মই 8 তাৰিখে ৰাতি আহি পাম চাগে। এই আৰু প্ৰিয়খন
মুনিন্দাৰ খুব এম্বিচিয়াছ চিনেমা এখন 14 নম্বৰ চিনেমা আৰু মই একেবাৰে বেলেগ ধৰণৰ চৰিত্ৰত এক্টিং কৰিছোঁ ইয়াত প্ৰথমবাৰ কমেডি কৰিছোঁ চ' মানুহে বহুত ভাল পাব চাই প্ৰথম কথা বেলেগ এটা টেষ্ট পাব আৰু চিনেমাৰ যিটো আমাৰ এই বিপ্লৱটো সেইটো এইধৰণে আমি চলাই যাম আমি কষ্ট কৰিম লাগিম মানুহে সহায় সহযোগ কৰিলে হ'ল চিনেমা ইণ্ডাষ্ট্ৰীটো বহুত ডাঙৰ কৰিবলগীয়া আছে ভৱিষ্যতে আৰু চুলি এনেকেই ৰাখিব নি চুলি নাই মোৰ প্ৰিয়াৰ প্ৰিয় তেনেকুৱা চুলি নাই মই চুলি খুৱাই দিলোঁ মই নেক্সট এখন কাঞ্চনজংঘা বুলি ভাবি আছোঁ চিনেমা এখন জানুৱাৰী মাহত শ্বুট কৰিম চ' তাত মই ইণ্টাৰভেলৰ ঠিক আগে আগে মোৰ দেউতা ঢুকাইছে নহয় চ' মই চুলি খুৰাৰ চিন্তা আছে সেইকাৰণে এতিয়াৰ পৰা প্ৰিপেয়াৰ হৈ লৈছোঁ সেইটো চব চাগে প্ৰথম হ'ব প্ৰথম শ্বুট হ'ব অঁ মই চাইমালটেনিয়াছলি কৰি যাম কাৰণ মই ব্ৰেক দিব নোৱাৰোঁ মই আকৌ চুলি খুৰাই পেলাই আকৌ চুলি গজিবলৈ ৰুবলৈ হ'লে চিনেমাখন ব্ৰেক হৈ যায় মই সেইকাৰণে চিন্তা কৰিলোঁ যে তাতকৈ চুলিখিনি খুৰাই দিয়া ভাল আৰু যিখিনি মোৰ চুলি থকা চিন আছে সেইখিনি মই আজিকালি চবে উইগ ইউজ কৰে আজিকালি ইভেন বম্বেটো বা হলিউডত বলিউডত চবতে চ' সেইধৰণে মিলাম আৰু এইবাৰ মই ব্ৰেক কৰিব বিচৰা নাই মোৰ 30 দিনৰ শ্বেডিউল 30-35 দিন মই একেলগে গোটেই চিনেমাখন শেষ কৰিব বিচাৰিছোঁ আৰু এটা জেগাতে শ্বুটিং তেজপুৰত এইবাৰ মোৰ লোকেশ্যনো নাই বেছি চ' মানে স্ক্ৰিপ্টিং চলি আছে মই লিখি আছোঁ মাজে মাজে সময় উলিয়াই ডিচেম্বৰৰ ভিতৰত স্ক্ৰিপ্টখন চাগে কমপ্লিট হ'ব জানুৱাৰী লাষ্টত আৰম্ভ কৰিম আৰু আকৌ নতুন সাহ লৈ পেলাই ধন্যবাদ জুবিন দা আৰু প্ৰচাৰ এনেধৰণে চলিছে প্ৰিয়াৰ প্ৰিয়ৰ আৰু 10 নৱেম্বৰত আহি আছে প্ৰিয়াৰ প্ৰিয় আমি পুনৰ লগ পাম প্ৰিয়াৰ প্ৰিয়ৰ বিষয়ে কথা পাতিম আজি কিছু কথা জুবিন গাৰ্গৰ মনৰ কথা আৰু বিতৰ্কৰ মাজতে জুবিন গাৰ্গৰ কিছু সময় আপোনালোকৰ বাবে আগবঢ়ালো আৰু এনেধৰণে বিদায় লৈছো কেমেৰা পাৰ্চন মানৱৰ সৈতে মই চক্ৰপাণি পৰাশৰ নিউজ 18 দৌৰি দৌৰি যাম প্ৰিয়াৰ প্ৰিয় চাম নিশ্চয় দৌৰি দৌৰি যাম প্ৰিয়াৰ প্ৰিয় চাম আৰু দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম লগতে ধন্যবাদ কেমেৰা পাৰ্চন মানৱৰ সৈতে মই চক্ৰপাণি পৰাশৰ নিউজ 18